Dear students, তোমালোকক আজি মই the rooks to পঢ়াম দেই। Start off rooks মানে তোমালোকে জানা নে বাৰু? Rooks মানে হৈছে কাউৰী দেই। Rooks মানে কাউৰী। Start off. What kind of animal noises do you hear in a farm or the zoo? Discuss in class. এতিয়া আমাক ক্লাছত কি ডিসকাস কৰিব কৈছে? আমাক ক্লাছত কি ডিসকাস কৰিব কৈছে? আমাক কৈছে যে তোমালোকে ফাৰ্ম বা জুত চিৰিয়াখানা বা ফাৰ্মত ফাৰ্ম মানে এনেকৈ জীৱ-জন্তু য'ত মানে পালন কৰা হয় বিজনেছৰ খাতিৰত সেইবিলাকত তোমালোকে কেনেকুৱা ধৰণৰ জন্তুৰ মাত শুনিছা সেইটো আমাক ডিসকাস কৰিব কৈছে। এতিয়া আমি কবিতাটো পঢ়িম। কবিতাটো প্ৰথমতে এবাৰ মই তোমালোকক পঢ়ি দিছোঁ, ভালকৈ চাই যাবা দেই। The rooks are building on the trees. They build there every spring. Cow, cow is all they say, for none of them can sing. They are up before the break of day, and up till late at night, for they must labor busily as long as it is light. And many a crooked stick they bring, and many a slender twig, and many a tuft of moss, until their nests are round and big. Cow, cow, oh, what a noise they make in rainy weather. Good children always speak by turns, but rooks all talk together. The poem to আমাক কোনে লিখিছে? The poet of the poem is Jane Euphemia Browne. Jane Euphemia Browne. এতিয়া আমি কবিতাটো এক্সপ্লেনেশ্যন কৰিম, মানে আমি কবিতাটো ডিসকাস কৰিম। কি কৈছেনো? The rooks are building on the trees. The rooks বিলাকে কাউৰীবিলাকে গছত কি বনাই আছে, কি বিল্ড কৰি আছে? তেওঁলোকে সিহঁতি বাঁহ সাজি আছে। বিল্ডিং, দে আৰ বিল্ডিং নেষ্ট অন দ্য ট্ৰিজ। ৰুক্স বিলাকে গছত বাঁহ সাজি আছে। দে বিল্ড দেয়াৰ এভৰি স্প্ৰিং। এতিয়া কাউৰীবিলাকে প্ৰত্যেকটো স্প্ৰিং ছিজনতে মানে বসন্তকালত ক'ত গছত কি হয়? বাঁহ সাজে। প্ৰত্যেকটো বসন্তকালত গছত কাউৰীবিলাকে বাঁহ সাজে বুলি কৈছে। বসন্তকাল মানে আমাৰ বহাগ বিহুৰ সময়ৰ যিখিনি ঋতু, সেই ঋতুটোকে বহাগ বিহুৰ সময়খিনি সেই সময়খিনিকে আমি স্প্ৰিং ছিজন বুলি কওঁ, মানে অসমীয়াত বসন্ত ছিজন বুলি কওঁ। কাউ কাউ ইজ অল দে চে। এতিয়া কাউৰীবিলাকে কেনেকৈ মাতে? কাউ কাউ বুলি কয়। কাউ কাউ ইজ অল দে চে। এতিয়া কাউৰীবিলাকে কেনেকৈ মাতে? কাউ কাউ বুলি মাতে, হয় নাই? কা কা বুলি চিঞৰি থাকে যে। ফৰ নন অফ দেম কেন চিং। আৰু সিহঁতৰ মাতটো ইমান শুৱলা নহয়, মানে কাউৰীৰ মাতটো ইমান শুৱলা নহয়। সিহঁতি এতিয়া সিহঁতৰ বাদে মাতটো কোনেও দিব নোৱাৰে, মানে নন অফ দেম কেন চিং। সিহঁতে মানে কোনেও গান গাব নোৱাৰে বুলি কৈছে। আমি বাকী চৰাইৰ মাতবিলাক শুৱলা হয় নে নহয়? কিন্তু কাউৰীৰ মাতটো শুৱলা নহয়, মানে আগলি। সিহঁতৰ মাতটো বিউটিফুল নহয়, সেইকাৰণে সিহঁতি গান গাব নোৱাৰে বুলি কৈছে। মানে ফৰ নন অফ দেম কেন চিং, সিহঁতক কোনেও গান গাব নোৱাৰে। সিহঁতি হুলস্থুলহে কৰিব পাৰে, মানে নইজহে সৃষ্টি কৰিব পাৰে সিহঁতি। দে আৰ আপ বিফ'ৰ দ্য ব্ৰেক অফ ডে। সিহঁতি মানে কেতিয়া শুই উঠে? সিহঁতি একদম ৰাতিপুৱা শোৱাৰ আগতে, একদম আৰ্লি ইন দ্য মৰ্ণিং সিহঁতি শুই উঠে, উঠি পিনে কামত লাগি যায়। আৰু এণ্ড আপ টিল লেট এট নাইট। আৰু ৰাতি খুব দেৰিলৈকে সিহঁতি কাম কৰে, মানে ৰাতি খুব দেৰিলৈকে সিহঁতি কামত বিজি হৈ থাকে। ফৰ ডে মাষ্ট লেবাৰ বিজিলি এজ লং এজ ইট ইজ লাইট। সিহঁতি মানে ৰাতিপুৱা একদম পোহৰ নোহোৱা আগতে শুই উঠি ৰাতি বহুত দেৰিলৈকে খুব লেবাৰ কৰে, খুব কষ্ট কৰে, একদম খুব বিজি হৈ যায়। আৰু একদম ৰাতিপুৱা পোহৰ নোহোৱা আগলৈকে সিহঁতি কামেই কৰি থাকে, মানে সিহঁতি কাউৰীবিলাকে খুব কামেই কৰি থাকে আৰু খুব লেবাৰ কৰি থাকে। এণ্ড মেনি এ ক্ৰুক। এতিয়া সিহঁতি কাউৰীবিলাকে কেনেকৈ সিহঁতৰ নেষ্টটো বনায়, কেনেকৈ সিহঁতৰ বাঁহটো সাজে, সেইটো আমাক কৈছে। এণ্ড মেনি এ ক্ৰুক ষ্টিক দে ব্ৰিং। আৰু সিহঁতে কিছুমানে সিহঁতি কি কৰে? সিহঁতৰ কিছুমানে কি লৈ আহে? ক্ৰুক ষ্টিক। ক্ৰুক ষ্টিক মানে বেকা লাহি পাহি, কিছুমানে খুব ক্ষীণ মিন লাহি পাহি যিবিলাক ক্ৰুক মানে বেকা ষ্টিক, বেকা কিছুমান সিহঁতি কুটা বা মাৰি কিছুমান লৈ আহে মানে। এণ্ড মেনি এ স্লেণ্ডাৰ টুইক। আৰু কিছুমানে কি লৈ আহে বুলি কৈছে? কিছুমানে কি লৈ আহে? গছৰ সৰু সৰু ঠাল লৈ আহে। মানে স্লেণ্ডাৰ মানে হ'ল ক্ষীণ, আৰু টুইক মানে হৈছে গছৰ ঠাল, সৰু সৰু ক্ষীণ ঠাল মাৰি চাৰি কিবা কিবি আৰু লৈ আহে মানে। এণ্ড মেনি এ টাফ্ট অফ মছ। আৰু কিছুমানে কি কৰে? হেলাৰ নিচিনা কিছুমান হেলাই জাতীয় কিছুমান বস্তু লৈ আহে। টাফ্ট অফ মানে কুচা।
হেলাই যাতে কিছুমান বস্তু লৈ আহে আনটিল দেয়াৰ নেষ্ট আৰ ৰাউণ্ড এণ্ড বিগ সিহঁতৰ বাঁহটো যেতিয়ালৈকে ঘূৰণীয়া আৰু ডাঙৰ হৈ নাযায় তেতিয়ালৈকে সিহঁতি এনেধৰণৰ বস্তু আনি বাঁহটো সজাত ব্যস্ত হৈ থাকে কেতিয়ানে ক্ৰুক ষ্টিক লৈ আহে ক্ৰুক ষ্টিক মানে বেকা বেকা কিছুমান মাৰি লৈ আহে স্লেণ্ডাৰ টুইক লৈ আহে স্লেণ্ডাৰ টুইক সৰু সৰু লাহি পাহি ঠাল কিছুমান গছৰ লৈ আহে টাপ মছ হেলাই যেতিয়া কিছুমান কুটা চুটা কিবা কিবি লৈ আহে যেতিয়ালৈকে সিহঁতৰ বাঁহটো ডাঙৰ বা ঘূৰণীয়া হৈ নাযায় তেতিয়ালৈকে সিহঁতি এইবিলাক কাম কৰি থাকে কাও কাও হোৱাট এ নইজ এতিয়া কাউৰীৰ মাতটো আকৌ কৈছে আমাক কাও কাও কা কা হোৱাট এ নইজ মানে সিহঁতৰ মাতটো শুৱলা নহয় সিহঁতৰ মাতটো নইজ সৃষ্টি কৰে সিহঁতি খুব হুলস্থুল সৃষ্টি কৰে হোৱাট এ নইজ দে মেক ইন ৰেইনি ৱেডাৰ আৰু বেছিকৈ সিহঁতি কেতিয়া মাতে বুলি কৈছে ৰেইনি ৱেডাৰত বৰষুণৰ বতৰত যেতিয়া বৰষুণৰ বতৰবিলাকত সিহঁতি বেছিকৈ এই মানে চাউণ্ডটো দিয়ে আৰু খুব হুলস্থুলৰ সৃষ্টি হয় কা 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 এনেকৈ মানে খুব মাতে আৰু তে কাউৰী মাতটো শুনিছাই তোমালোকে এতিয়া আমাক কৈছে শুনা কবিতাটোৰ মেইন কথাটো কবিতাটো আমাক কি বুজাবলৈ গৈ আছে গুড চিলড্ৰেন অলৱেজ স্পীক বাই টাৰ্ণছ বাট ৰুক্স অল টক টুগেডাৰ গুড চিলড্ৰেন অলৱেজ স্পীক বাই টাৰ্ণছ আৰু বাকী যিবিলাক চিলড্ৰেন আছে ধৰি লোৱা এতিয়া তোমালোকক স্কুলত কয়নে নকয় কিয় তোমালোকে ইমান হুলস্থুল কৰি আছা কাউৰীৰ নিচিনা কিয় তোমালোকে ইমান হুলস্থুল কৰি আছা তোমালোকে ইমান হুলস্থুল নকৰিবা তোমালোকে যাক ক'বলৈ দিয়া হয় এনচাৰটো বা যাক কুৱেশ্যনটো সোধা হয় তেওঁহে উত্তৰটো দিব গোটেইখিনি একেলগে মাতটো নেমাতিবা গোটেইখিনি একেলগে যেতিয়া চিঞৰিবা তোমালোকো ৰুক্সে হৈ যাবা আৰু মানে তোমালোকো একেই হৈ থাকিবা গতিকে যাক ক'বলৈ দিয়া হয় চিনচিয়াৰলি তেওঁহে ক'ব ঠিক তেনেকৈ মানে গুড চিলড্ৰেনবিলাকে সদায় নিজৰ টাৰ্ণছটো আহিলে নিজৰ পাল পৰিলেহে সিহঁতি কথাটো কয় নিজৰ পাল যেতিয়া পৰিব তেতিয়াহে কথাটো কয় কিন্তু ৰুক্সবিলাকে কয় সিহঁতি টক টুগেডাৰ অল টক টুগেডাৰ একদম গোটেইখিনি একেলগে মাতিব খুব হুলস্থুল কৰিব মানে ৰুক্সবিলাকে গুড চিলড্ৰেনবিলাকে যেতিয়া নিজৰ পাল পৰিব তেতিয়াহে ক'ব তোমালোকক যদি স্কুলত তোমাক যদি কুৱেশ্যনটো সোধে বাকীখিনিয়ে যদি গোটেইখিনিয়ে একেলগে কুৱেশ্যনৰ এনচাৰটো দিবলৈ চেষ্টা কৰে গোটেই হুলস্থুল সৃষ্টি হ'ব নাই তাকে নকৰি যদি এটা এটাকৈ এনচাৰবিলাক দি যায় এটা এটাকৈ শিক্ষক কিবা সুধিবলগীয়া থাকিলে টিচাৰক সুধিবলগীয়া থাকিলে সুধি যায় তেতিয়াহ'লে খুব চিনচিয়াৰলি হ'ব খুব ভাল হ'ব হয়নে নহয় হুলস্থুল সৃষ্টি নহ'ব এতিয়া যে তোমালোকে যদি গোটেইখিনিয়ে একেলগে হুলস্থুল সৃষ্টি কৰা ছাৰজনে কেনেকৈ পঢ়াব হুলস্থুল হ'ব গতিকে মানে সেই কথাটোৱে কৈছে আমাক যে বাকী ভাল চিলড্ৰেনবিলাকে তোমালোকে এতিয়া ভাল হোৱা নে বেয়া হোৱা সেইটো তোমালোকৰ কথা হয়নে নহয় ভাল চিলড্ৰেনবিলাকে সদায় নিজৰ পাল পৰিলেহে কথাটো কয় কিন্তু ৰুক্সবিলাকে একদম উৰাই ঘূৰাই আৰু মানে গোটেই হুলস্থুলৰ সৃষ্টি কৰি গোটেইখিনি একেলগে কথা কয় মানে এতিয়া কবিজন কোন জেন ইউফেমিয়া ব্ৰাউনে এতিয়া আমাৰ ইয়াত কোনবিলাক টান ৱৰ্ড পালোঁ আমি হাৰ্ড ৱৰ্ডছ কোনবিলাক পাইছোঁ বিল্ডিং মানে সজা দেই যিবিলাক আজি বাঁহ সাজিছে যে তেওঁলোকে ৰুক্সবিলাকে সেইটোকে সজা বুলি কয় ট্ৰিজ মানে গছ স্প্ৰিং মানে বসন্তকাল তাৰপিছত এই লেবাৰ মানে খুব কষ্ট কৰা লেবাৰ কৰা ক্ৰুক মানে বেকা স্লেণ্ডাৰ মানে হ'ল ক্ষীণ মিন আৰু স্লেণ্ডাৰ লাহি পাহি টুইক মানে ঠাল টাপ মছ মানে হেলৈ জাতীয় কিছুমান হেলৈৰ কোচা এনেকৈ ক'ব পাৰি আৰু নেষ্ট মানে হ'ল চৰাইৰ বাহ চৰাই ক'ত থাকে বাঁহত থাকে এতিয়া ৱেডাৰ মানে বতৰ নইজ মানে হুলস্থুল ঠিক এইটোৱে আৰু কবিতাটো দেই এতিয়া ভালকৈ কবিতাটো পঢ়িবা যদি নুবুজা মোক কুৱেশ্যন এনচাৰখিনি মই গ্ৰুপত দি দিম দেই বাই